भुटान हाजोनिफ्राय बोहैबोनाय बुर निज्ला दैमाजों लोमफब जाना गामिनि थागिबिफ्रा लावख्रिगुरि गामिनि गुदि फरायसालिनि लांगोनायाव राहा-बादा थानो गोनां जादों। दिनै आसामनि केबिनेट मिनिस्टार मुस्रि उरखाव गोराजों लोगोसे एमएलए जयन्त बसुमतारी आरो आसाम आयेन आफादनि सोद्रोमा मुस्रि जगेन महन बिथांमोना राहा-बादायाव थानाय सुबुंफोरनि खौरां लाफैदों आरो रिलिफनि मुवा बेसाद राननाय, सावस्रिनि जोथोन लानाय, लोंग्रा दै, मोब्लिब गोहो आरो सेनिटाइज खालामनाय बायदि बायदिनि फारसे गोख्रों खौरां लाफैदों। जगेन महन बिथाङा डिपुटि कमिशनारखौ थोजासे रिलिफ होनाय आरो जाय नखरफ्रा थेर-बेथेर जादों बे नखरफोरनो 95,100 रां होनो आरो राहा-बादायाव थानाय नखरफोरनो गंफ्रोमनोबो 3800 रां आरो थोरसि-लथा नांगौ बायदि बायनो सुबिदा खालामनानै होनो आरो नियम बायदियै मोननांगौफोरखौ आसाम डिजास्टार मेनेजमेन्टनि नियम बायदियै थाबैनो मावफुंना होनो खावलायदों। मख'नो गोनांदि लावख्रिगुरि राहा-बादायाव थानाय गासै 455 सा सोद्रोमाफोरा आरो 78 नखरफ्रा निज्ला दैनि बाना लोमफबनायाव गाज्रियैनो संहार जानो गोनां जादोंमोन। बेजों लोगोसे बिथांमोना दै लोमफबनाय जायगाफोराव आरो गामिनि थासारिफोरखौबो नायबिजिरो। जगेन महन बिथाङा आसाम सोरखारनिसिम खावलायोदि जेन' खहा जानायखौ गासैखौबो सुफुंनानै होफिनो बेनि थाखाय खौरांगिरिफोरनि सिगाङाव बुंथिदों। এই লাউকুৰিগুৰি এৰিয়াত ইয়াতে যিমান 78 ফেমিলি ইয়াতে আছে, প্ৰায় 455 পপুলেশ্যন শিবিৰ। মই আজি আহিছোঁ, মোৰ লগত আমাৰ আমাৰ ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আছে, লগত এমএলএ আছে, চাৰ্কুল অফিচাৰ DC আছে, SP। আমি সকলো আহি ৰাইজৰ কি অৱস্থা আছে আমি খবৰ লৈছোঁ আৰু তেওঁলোকৰ আমাৰ বিভাগীয় নিয়ম মতে যিমান সাহায্য পাব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নাপায় তাৰ কাৰণে আমি DC চাৰ্কুল অফিচাৰক অনুৰোধ কৰিছোঁ। তেওঁলোকে যোগান ধৰিছে, কিন্তু এতিয়ালৈকে মই খবৰ পোৱা মতে একো অসুবিধা হোৱা নাই। ৰাইজে যিখিনি সাহায্য পাব লাগে পাই আছে। তেওঁলোকক আমাৰ আছডামাৰ মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ নিয়ম মতে কাপোৰ কানি বাচন বৰ্তন কিনিবৰ কাৰণে 3800 টকাকৈ পইচা পাব। তেওঁলোকক আমি খুব যিমান সোনকালে পাৰে দিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু এতিয়ালৈকে তেওঁলোকৰ ঘৰ একেবাৰে ডেমেজ হৈ গৈছে। তেওঁলোকৰ প্ৰায় 35টা পানীত লৈ গৈছে। 95,100 টকাকৈ পাব। এইবিলাক ফুল ডেমেজ হৈ গৈছে। তেওঁলোককো আমি খুব সোনকালে আমি এইটো 1 মাহৰ ভিতৰত আমি এইবাৰ আমি নতুন পলিচি কৰিছোঁ। এই প্ৰপ'জেলবিলাক আৰু গুৱাহাটী নগৰেই হয়, DCতে সকলো ফাইনেল হৈ যাব। আমি DCক পইচা জমা দিয়াই আছে। ছাৰ্ভে কৰিব লাটমণ্ডল গাঁওবুঢ়া লগ লাগি চাৰ্কুল অফিচাৰ, আমাৰ এখন আছডামাৰ আছে DDMA বুলি কয়, ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, DPO আমাৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰ আছে, ফিল্ড অফিচাৰ আছে না, চব আছে। আমাৰ এইবিলাক বানপানী ধুমুহা হ'লে আমাৰ ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকক চৰকাৰৰ পৰা দায়িত্ব দিয়া আছে। তেওঁলোক আহি এইবিলাক ৰিপৰ্ট ছাবমিট কৰিব, DCয়ে এপ্ৰুভ কৰিব আৰু লগে লগে ৰাইজে এইবিলাক সুবিধাটো পাব, যাতে কোনো অসুবিধা নহয়। খোৱা বোৱা আমি ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি বেবী ফুডৰ ব্যৱস্থা কৰিছোঁ, সেইটোও ব্যৱস্থা কৰিব। মহিলাৰ কাৰণে নেপকিন এইবিলাকো আমাৰ ব্যৱস্থা আছে। আৰু ইয়াতে চিকিৎসকৰ ব্যৱস্থা হ'ব। চিকিৎসক আহিছে, ডক্টৰ আহিছে, মই গম পালোঁ ডক্টৰ আহিছিলে। মেডিচিনটো শ্বৰ্ট হৈছে, আনিবলৈ গৈছে আকৌ। ইয়াতে অসুখ বয়সস্থ মানুহ আমি খালি অকণমান ডিষ্টেঞ্চটো অকণমান চাব লাগিব, কাৰণ এনেকুৱা শিবিৰত আমি যাতে এজন মানুহ কিবা ক'ভিড পেচেণ্ট কিবা আহি গ'লে গোটেইখনে হৈ যাব যাতে নহয়। অলপ নিজেও অকণমান সাৱধান হ'ব লাগে, সেইটো আপোনালোকে নিজে চাব মই অনুৰোধ কৰিছোঁ। আৰু আমি ভৱিষ্যতে যদি ইয়াত এটা আমি মাল্টিপাৰ্পজ ফ্লাড শ্বেল্টাৰ যদি দিব পাৰোঁ, আমি আজি গভৰ্ণমেণ্টৰ লগত মই নিজেই আছোঁ যেতিয়া মন্ত্ৰী কথা পাতিম আছডামাৰ লগত। আমি যোৱাবাৰ তেনেকৈ 3টা লৈছিলোঁ, এইবাৰ আমি কেইটামান আমি ব্যৱস্থা কৰিম। তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট যিহেতু আছে ইয়াতে, ফৰেষ্ট ডুৱেল মতে তেওঁলোকক পতাপনাও দিয়া আছে। গতিকেলৈ ৰাস্তা এটা কথা কৈছে, এইটো আমি প্ৰপ'জেল আহিব। আৰু ইয়াতে আপোনালোকৰ ইলেক্ট্ৰিচিটিৰ কথা আছে, আমি কৈছোঁ কাৰেণ্ট গ'লে এটা জেনেৰেটৰ ৰাখিব, অসুবিধা যাতে নহয় শিবিৰত থকা ৰাইজৰ। এনেকৈ ধৰণে আপোনালোকে এই ব্যৱস্থা কৰিব। আমাৰ প্ৰশাসনে একো প্ৰব্লেম নিদিয়ে, ধুনীয়াকৈ আপোনালোকৰ লগতে সহায় কৰিব, অসুবিধা নাপায়। আপোনালোক সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ পৰা পানী এইটো আই নদী যেনে একে হঠাৎ আহি যায়, এইবিলাক পাহাৰত বৰষুণ হ'লেই নিজলা নদী না, এইটো নদীটো আহি আছে পানীটো, আৰু আহি 2 এদিনত কমি যায়, আকৌ আহে। এইটো পৰিস্থিতি আমি এটা যদি ভাল ধৰণে চাইণ্টিফিকেলি যদি এইটো অকণমান চোৱা নাযায়, এইটো পাৰ্মানেণ্ট চলিউশ্যনটো নহ'ব। গতিকে আমি এই কথাবিলাক আমি গভৰ্ণমেণ্টৰ লগত পাতিম। আমাৰ কথা হ'ল যে দুৰ্যোগৰ সময়ত মানুহৰ ওচৰত থাকিব লাগে। আমি আহিছোঁ, মই নিজে খবৰ খাতি লৈছোঁ।
যে আমি যিটো দেখিছোঁ ছিষ্টেমটো আমি ঠিকেই আছে ৰাইজে এইখন মুকলি পথাৰ খেলপথাৰত শিবিৰ ত্ৰিপাল চিপাল পলিথিন আমি যেনেধৰণে দিব লাগে সকলো আহিছে কোনো অসুবিধা যাতে নাপায় তাৰ সকলো ব্যৱস্থা কৰা হ'ব থেংক ইউ ছাৰ নাই চিৰাং ডিষ্ট্ৰিক্টত অকল নিজলা নৈ বুলি নহয় মানে বিজনেছ চব লৈ পেলাই বেয়া অৱস্থা ছেকেণ্ড ৱেভ অফ ফ্লাড আহি গৈছে আৰু ইয়াত বহুতখিনি মানুহ প্ৰায় অলৰেডি মানে 144 ফেমিলিৰ কথা উল্লেখ কৰিছে যিবিলাক মানে ঘৰ বাৰী ধ্বংস হৈ গ'ল আৰু 13,000 মানে পপুলেশ্যন এফেক্টেড হ'ল 6,000তকৈ বেছি মানুহ ৰিলিফ কেম্পত আছে মুখ্যমন্ত্ৰীৰ কাৰণে আমাক নিৰ্দেশ দিছে স্পেচিয়েলি যোগান মন্ত্ৰী আৰু মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আহিব লাগে তো আহি পেলাই যিটো দেখিছোঁ যে DC লেভেলক বহুতখিনি ক্ষমতা দিয়া হ'ল যেনেকৈ মানে 3,800 টকাকৈ কাপোৰ কিনা বা বাচন বৰ্তন কিনাৰ কাৰণে পইচা দিয়া হয় 1 মাহৰ ভিতৰত দিব লাগে আৰু যিবিলাকৰ মানে ঘৰ চৰ ভাঙি গ'ল 95 মানে 1,000 টকা তেওঁলোকক দিয়া হয় থকা ঘৰৰ কাৰণে সেইটোও মানে দিবলৈ ব্যৱস্থা কৰা হ'ল কাৰণ আজিকালি এইবিলাক প্ৰপ'জালৰ কাৰণে ডিছপুটত যাব নালাগে এতিয়া কিছুমান ৰাস্তা ঘাট ভাঙি গ'ল সেইটো বনাবৰ কাৰণে যিটো যোগান মন্ত্ৰী নিজে আহিছে আজি তেওঁ মানে অলৰেডি নিৰ্দেশ দিছে তেওঁ সেইটো মানে চব মানে ছাৰ্ভে কৰিব লাগে আৰু প্ৰপ'জাল এটা পঠাব লাগে আৰু সোনকালে আমি এইবিলাক ৰাস্তাটো বনাবৰ কাৰণে ব্যৱস্থা ল'ম তো এজ এ গাৰ্জেন মিনিষ্টাৰ আজি মাত্ৰ নহয় মই ৰাইজৰ দুখ সুখৰ মাজত থাকিম আজিও আহিম প্ৰয়োজন হ'লে আৰু 2 দিন পিছত আহি যাম কিন্তু আমাক মাত্ৰ এটা ডিষ্ট্ৰিক্ট চাবলৈ দিয়া নাই বহুতটা ডিষ্ট্ৰিক্ট চাবলৈ দিছে সেইকাৰণে আহাত অলপমান অসুবিধা হৈছে তথাপিও আমি প্ৰত্যেক দিনত ডিষ্ট্ৰিক্টটোৰ লগত যোগাযোগ কৰি পেলাই গোটেই বিষয়টো মানে আমি তথ্যবিলাক লওঁ আৰু কেবিনেট যেতিয়া ডিছকাশ্যন হয় বা কেবিনেটৰ বাহিৰেও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই ব্যৱস্থাটো আমি লৈ আছোঁ তো সেইকাৰণে আজি যিটো আমি দুজনে ঘূৰিলোঁ ঘূৰি পেলাই যিটো অৱস্থা দেখিলোঁ যে ইয়াত DRDৰ লগত কথা পাতিব লাগিব আৰু মানে আমাৰ ৱাটাৰ ৰিচোৰ্চেছ বা মানে ইৰিগেশ্যন আৰু লগতে যিটো PNRD আৰু চিফ মিনিষ্টাৰ এই গোটেই বিভাগটো আমি জড়িত কৰি পেলাই আমি কাম কৰিব লাগে তাৰ কাৰণে আমি ব্যৱস্থা ল'ম